এই আজি ঘৰত কোনোবা আছে নেকি? ಎಕ್ಕರ ಪುತೆ ಬೇಲ್ಲಾರು ಬಾಂಗ ইল্লাই আমি ভিক্ষা মাগিব নাই আজি সার্ভে কৰিব আহিছো। আচ্ছা কিহৰ চাবে কৰিব আহিছো? মানুহ গণিব আহিছো জি। আবে 142 কোটি হিচাপ দেখোন ওলালি, আকৌ গণিলে কমি যাব নি? ইল্লাই গিনিলে মানুহ নাবাঢ়ে জি। আমি ফার্স্ট গিনতিটো কৰি মানুহ বাঢ়িলে কমাই দিম। তাৰ মানে স্কেম কৰিবি হয়নে? ইল্লাই স্কেম ইল্লাই, এইটো চৰকাৰৰ স্কিম হয় জি। চৰকাৰৰ স্কিম নিউজে চিউজে দেখোন দেখুৱা নাই। ইল্লে ইল্লে হে বেড বেড, চৰকাৰে মনে মনে কামটো কৰিছে। কামটো কমপ্লিট হলে নিউজত দি দিব। লজিক আছে। আপোনাৰ ঘৰত কিমান মানুহ আছে? 5টা মানুহ আৰু 2টা মেকুৰী। ইল্লে ইল্লে ই নাপো তোৰ দেউতা ইল্লাই কেলা গেল দিব আহিছ? ইল্লাই ইল্লাই গালি নাই দিয়া জি। আপোনাৰ ঘৰত এটা মানুহ বেছি আছে, গিৰাব লাগিব। গিৰাব লাগিব? কি কি ক'ব বিচাৰিছ তই? মানে এক্সট্ৰা মানুহটো মাৰি দিব লাগিব। কি ফটোৱা কথা কৈছ? মই এইবোৰ স্কিম চিস্কিম নামানো দেই। নাই জি, চৰকাৰৰ স্কিম মানিবই লাগিব। তেতিয়াহ'লে তই মেকুৰীকেইটাক মাৰি দে। নাই জি, জীৱ হত্যাটো পাপ হয়। আৰে মানুহ কি জীৱ নহয় নেকি? আৰু এখন তই লুডু পাইছ হা, কাটি দিম গিৰাই দিম। লুডুটো 4টা গুটি থাকে, ইন্নে পপ ইন্নে পাৰে প। বঢ়িয়া লাগে যা। নাই জি, মই কৈছো যে 4টাতকে মানুহ বেছি হলে চৰকাৰে গিৰাই দিবলৈ কৈছে। সেই তেৰি কিবা কৰিব পৰা যাব নেকি সেইটো ক, মানে উপায় এটা দে। 10,000 টকা লাগিব পাৰ এক্সট্ৰা পাৰ্চন। চৰকাৰে ইমান পইচা ল'ব? নাই জি, এইটো মই নিজে ৰাখিম। অলপ কমা তেন্তে। এটা মানুহৰ জীৱনৰ দাম 10,000 টকা, নিদিলে গিৰাই দিব। ভাই ইয়াততো চবৰে ঘৰত 4টাতকে বেছি মানুহ আছে, বহুত পইচা পাই যাবি তই। মোৰ পৰা কিবা এটা কমাই লৈ ল। এনেও চা, তোক কিবা লাগিলে মই তোৰ লগত পাৰ্টনাৰশ্বিপ কৰি দিম। পইচা এনেও বহুত কমাব পাৰিবি তই। মিছন নকওঁ, পইচাটো আছে জি। প্ৰত্যেক বছৰে মই ফৰেন টিম যাওঁ, চৰকাৰৰ দৰমহাও পাওঁ, প্লাছ ব্লেক মানিটো আছেই। বাহ, ফৰেন ট্ৰিপ যোৱা বছৰ ক'ত গৈছিলি? যোৱা বছৰ থাইলেণ্ড গৈছিলো জি। বাহ, অকলে অকলে? নাই নাই, ৱাইফৰ লগত গৈছিলো জি। বাহ, মদ লৈ বাৰলৈ গৈছিলি? ইল্লে ইল্লে, আমি পাৰিবাৰিক মানুহ জি, এইবোৰ বেয়া কাম নকৰো। বাৰু থাই মাছাজ ল'লি নে? সেইটো কাৰণেতো গৈছিলো জি। ৱাইফৰ সন্মুখত থাই মাছাজ? আৰে ৱাইফেটো লৈছিল থাই মাছাজ, মই চাবই নাপালো। চাব নাপালি মানে? 4টা মতা মানুহ আহিছে, 2টাই ভিতৰলৈ সোমোৱাই লৈ গৈছে মালিচ কৰিবলৈ, আৰু 2টা গেটৰ ওচৰত ৰখি আছে, মোক সোমাবলৈ দিয়া নাই। লৈ আনিবি বৌ কিয়ালে, মালিচটো মই কৰি দিম। আপুনি মালিচ কৰিব জানে? আৰে প্ৰফেচনেল হয়। ইল্লে ইল্লে, ইমান দূৰ এনেই গ'লো নহয়, ইয়াৰে আহিলে পইচাই বাচি গ'লহেঁতেন। লৈ আহিবি চাও খুৱাই পঠিয়াম। এই মোৰ ৱাইফে ভাল চাহ বনাব নাজানে জি। সেইদিনা এই চাহত নেমু চেপি দিছে, বোলে লেমন। দে চাহ মই বনাম। নাজানো জি মানুহজনীনো কি হৈছে। এই থাইলেণ্ডৰ পৰা অহাৰ পিছত একদম টেঙা খাই থাকিবলৈ মন গৈছে। সেইদিনা 100টা কমলা একেলগে খাই দিছে। 100টা কমলা এটা ধুইলে? নাই জি, ডাইৰেক্টটো নাই কোৱা নহয়। এটা আমলখিত কেলেই 10টা এই কমলাৰ পাৱাৰ থাকে নহয়, সেইকাৰণে 10টা আমলখি খাই দিছে আকৌ। হ'ব দে, ময়ো তোক 100টা আমলখি দি দিম, এতিয়া তই যাকে যা। ইল্লাই ইল্লাই, 10,000 টকা দিয়ক, নহ'লে গিৰাই দিম। ভাই এতিয়া ফেমিলিয়ে হৈ গ'লো, কিবা এটা হেল্প কৰ না। হ'ব আৰু, আপুনিতো এতিয়া চিনাকিয়ে হৈ গ'ল, আকৌ আপুনিতো আমাক ফ্ৰীতে মছাজ দিম বুলিও কৈছে। আপুনি 50 টকা এটা দিয়ক আৰু। ল। আচ্ছা, আপোনাৰ ঘৰত কোন কোন আছে? আইতা, মা, দেউতা, খুৰা আৰু মই। আচ্ছা জি, এইটো বস্তু লওক, আপোনালোকৰ চবকে ইউজ কৰিবলৈ দিব। বৰ বেয়া মাৰিম কিন্তু কৈ দিছো দেই, যাগে যা ইয়াৰ পৰা। ये जो दिक्कत है वही दिक्कत है। अरे भैया, हम वो दिक्कत है तो कभी नहीं दिक्कत है।